শ্ৰী শ্ৰী গোপেশ্বৰ দেৱালয় অসমৰ ৰাজধানী চহৰৰ পৰা ৩৭ কিলোমিটাৰ দূৰ বাইহাটা চাৰিআলিত এই প্ৰাচীন মন্দিৰটো অৱস্থিত। মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ কাষতে পাৰ্কিঙৰ ব্যৱস্থাও সুন্দৰকৈ কৰি দিছে ইয়াৰে কমিটিখনে। বেছ আহল বহল ঠাই, প্ৰায় ১৫০-২০০ গাড়ী ধুনীয়াকৈ ইয়াতে ৰাখিব পাৰে। মন্দিৰ পৰিচালনা কমিটিয়ে খুব সুন্দৰকৈ চাফ চিকুণকৈ ৰাখে এই ঠাইবিলাক। বৰ্তমান বন্ধ আছে। বৰ্তমান কোভিডৰ কাৰণে ইয়াৰে মন্দিৰৰ সকলো বন্ধ কৰি ৰাখিছে বৰ্তমান কাৰ্যসূচীবিলাক। মন্দিৰৰ কাষতে এটি ভোগঘৰো আছে। আমি মন্দিৰৰ ভিতৰলৈ যোৱা নাই, বৰ্তমান সময়ত কোভিড পৰিস্থিতিৰ বাবে মন্দিৰ বন্ধ যিহেতু আছে। কিন্তু আমি জনাত পিছফালে এখন পাহাৰৰ এটি গুহা আছে। গুহাৰ ভিতৰতো ইয়াৰে পূজা হয়। কাষতে আপোনাৰ প্ৰসাদন ঘৰ, আগফালে এটা পুখুৰী আছে। পুখুৰীটোত প্ৰায় ভক্তগণে ভৰি-হাত ধুই মন্দিৰৰ ভিতৰত সোমায়। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপুনি মন্দিৰলৈ সোমাই আহোঁতে ওচৰতে এটা গণেশ মন্দিৰ পাব। খুবেই আটক ধুনীয়াকৈ সজাইছে, মন্দিৰটো বনাইছে। আপুনি প্ৰথমে এই মন্দিৰটোত পূজা দি এই মন্দিৰটোলৈ আহিব লাগিব। মন্দিৰটোৰ লগতে লাগি থকা পাহাৰখনে ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। আৰু ক'বলৈ গ'লে এই পাহাৰখনৰ কাৰণে আচলতে মন্দিৰটো দৰ্শনাৰ্থী ইয়ালৈকে আহে। ইয়াৰ পিছতে আমি অন্য এটা মন্দিৰ চাবলৈ ওলালোঁ। ইয়াৰ ওচৰতে এটা মন্দিৰ আছে, এইটো আপোনাৰ পাৰ্বতী কোঠা বুলি কয়। আৰু লগতে ইয়াতে এটা গোপাল মন্দিৰ আছে। আমি এইটো মন্দিৰ পাহাৰৰ কাষে কাষে ৰাস্তাৰে আগবাঢ়িলোঁ। পাহাৰৰ কাষত এয়া বন বিভাগৰ কাৰ্যালয়। এয়া হৈছে পাৰ্বতী কোঠা আৰু মহাপ্ৰভু গোপাল থান। এয়া মূল দুৱাৰপথ। এইপিনেদি আপুনি পাহাৰলৈ উঠি গৈ থাকিব লাগিব। প্ৰায় ২০০ ফুট ওপৰত মন্দিৰটো আছে। মন্দিৰ মানে আপোনাৰ অকল শিলেৰে এইটো মন্দিৰ বনোৱা হৈছে। বৃহৎ শিলেৰে এই মন্দিৰটো বনোৱা হৈছে। আচলতে ডাঙৰ শিলৰ ফাঁকত এক ঠাইত এই মন্দিৰটো অৱস্থান কৰা হৈছে। এয়া আমি আহি পালোঁ মন্দিৰটো। ইয়াৰ পৰা ক্ৰমান্বয়ে পাহাৰৰ শিলৰ ফাঁকে ফাঁকে উঠি যাব লাগিব।
এনেদৰে শিলে শিলে বগাই যাব লাগে। চিৰিৰ পৰা অকণমান বেছি দূৰ নহয়, অকণমান গৈয়ে পায় মন্দিৰটো। শিলৰ ফাকতে এই মন্দিৰটো বনোৱা হৈছে। আজি মই খুব চুটিকৈ ভিডিঅ'টো বনালোঁ। ভৱিষ্যতে মই এই মন্দিৰটোক লৈ সম্পূৰ্ণ ইতিহাস দিবলৈ চেষ্টা কৰিম। আজি প্ৰথমবাৰৰ বাবে আহিছিলোঁ, অকণমান চালোঁ, চাই আপোনালোককো দেখালোঁ।